হাই ফ্ৰেণ্ডছ, কেনে আছে সকলো? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোক সকলোকে লভিটাছ ব্লগৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বনাবলৈ লৈছোঁ ব্ৰেড চপ। আপুনিও আপোনাৰ সন্ধিয়াৰ চাহকাপৰ লগত এই সুস্বাদু ব্ৰেড চপ বনাই চাহকাপৰ জুতি ল'ব পাৰে। ইয়াক ব্ৰেড পাকৰা বুলিও ক'ব পাৰি। ব্ৰেড চপ বনাবৰ বাবে আমাক লাগিব ব্ৰেড, বেকিং পাউডাৰ, ৰিফাইন অইল, বেচন, জিৰা গুড়ি, সিজাই লোৱা আলু, জলকীয়া আৰু পিঁয়াজ মিহিকৈ কাটি ৰখা, লাল মিৰ্চ পাউডাৰ, নিমখ আৰু হালধি। এতিয়া মই গেছত টাৱা এখন গৰমাই ৰিফাইন অইল দিছোঁ। ৰিফাইনখিনি ভালকৈ লৰাই দিছোঁ চাৰিওফালে। তেল গৰম হোৱাত এতিয়া মই পিঁয়াজ দিছোঁ, কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি। এইখিনি হেতাৰে লৰাই দিছোঁ মই। কম জুইত ভাজিব কিন্তু, নহ'লে জ্বলি যাব। নিমখ দিছোঁ, হালধি দিছোঁ, জুই কমাই ৰাখিছোঁ, জিৰা গুড়ি অকণমান, লাল মিৰ্চ পাউডাৰ অকণমান, আকৌ হেতাৰে লৰাইছোঁ। পিঁয়াজখিনি ভাজি হৈ গৈছে। এতিয়া বইল কৰি লোৱা আলুখিনি মই পিটিকি দিছোঁ ইয়াতে। আলুটো মই আগতে বইল কৰি লৈছিলোঁ, পিটিকি দিছোঁ ইয়াতে। এতিয়া এইখিনি একেলগে লৰাম। হৈ গ'ল। এতিয়া বেচনখিনিত মই নিমখ দিছোঁ, হালধি অকণমান দিছোঁ, লাল মিৰ্চ পাউডাৰ অকণমান দিছোঁ আৰু বেকিং পাউডাৰ অকণমান। চামুচখনেৰে গোটেইখিনি লৰাই দিছোঁ। মিক্স হৈ গৈছে গোটেইখিনি। পানী দিছোঁ, পানী অকণমান অকণমানকৈ দিছোঁ। একেলগে গোটেইখিনি পানী দি নিদিব, অকণমান অকণমানকৈ দিব। লৰাই থাকিম চামুচখনেৰে। লৰাই আছোঁ। হৈ গ'ল। কনচিষ্টেঞ্চিটো এনেকুৱা হ'লে হ'ল। চাওক এনেকুৱা। এতিয়া মই ব্ৰেডখিনি লৈছোঁ। ব্ৰেডখিনি মই কাটিয়ে ৰাখিছিলোঁ, তথাপি দুপিচ মই আপোনালোকক কাটি দেখুৱাই দিওঁ। তিনিকুণীয়াকৈ কাটি ল'ব, ট্ৰায়েংগল শ্বেপ এনেকৈ কাটিব। সাৱধান হ'ব কাটোতে। এনেকৈ আন এখন কাটি দেখুৱাই দিছোঁ। হৈ গ'ল। এইখিনিত এতিয়া মই আগতে যিখিনি পিঁয়াজ ভাজি ৰাখিছিলোঁ, পিঁয়াজ জলকীয়াখিনি, এইখিনি এনেকৈ দিম এখন এখনকৈ। ইয়াৰ ওপৰত এখন আকৌ জাপি দিম এনেকৈ। অকণমানকৈ লাহেকৈ প্ৰেছ কৰি কাষত ৰাখি দিছোঁ মই। এইখিনি গোটেইখিনিতে দি ল'ম এইখনৰ ওপৰত আৰু এখন জাপি দিম এনেকৈ। গোটেইখিনি লাহে লাহেকৈ অকণমান প্ৰেছ কৰি থৈ দিম। হৈ গ'ল এইখিনি বনোৱা। এতিয়া কেৰাহী এখনত মই ৰিফাইন অইল গৰম কৰিছোঁ। তেলখিনি ভালকৈ গৰম হ'ব দিব। এতিয়া গুলি ৰখা বেচনখিনিত মই ব্ৰেডখিনি বনাই যে ৰাখিছিলোঁ, জাপি ৰখা ব্ৰেডখিনি এনেকৈ লেটিয়াই লৈছোঁ। চাৰিওফালৰ পৰা ধুনীয়াকৈ লেটিয়াই দিছোঁ। ওপৰৰখিনিত এনেকৈ চামুচখনেৰে দি দিব অকণমান অকণমানকৈ।
হৈ গ'ল এইখন। এতিয়া এইখন মই ৰিফাইনত ভাজিম। গেছৰ ফ্লেমটো লৈয়ে ৰাখিব। অকণমান বঢ়াই দিব পাৰে লোটকৈ, হাই নকৰিব কিন্তু, নহ'লে জ্বলি যাব। ভিতৰখিনিও সিজিব লাগিব। বহাই দিলোঁ। এতিয়া মই হেতা এখনেৰে এইটো লুটিয়াই দিম। ওলোটাই দিলোঁ এইটো। চাওক এইফালে প্ৰায় হৈছে, কালাৰটো ধুনীয়া হৈছে। তেলখিনি এনেকৈ দি দিলোঁ ওপৰত ভালকৈ সিজিবৰ কাৰণে। গেছ ফ্লেম ল' ৰাখিব, হাই হ'লে জ্বলি যাব। আৰু এবাৰ লুটিয়াই দিছোঁ। হৈ গ'ল ৰেডি। প্লেট এখনত উঠাই ৰাখিছোঁ মই। আৰু এটা বনাই দেখাইছোঁ বাৰু মই। এয়া এনেকৈ লেটিয়াই লৈলোঁ। এতিয়া ফ্ৰাই কৰিম। চামুচেৰে দি দিব ওপৰৰখিনি সাৱধানে। তেলত দিলোঁ। ভজা হৈ গৈছে এইটো। নমাই ৰাখিলোঁ। এনেকৈ গোটেইকেইটা মই ভাজি ল'লোঁ। এয়া গোটেইখিনি ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই এইখিনি প্লেটিং কৰিম দেই। এইখন প্লেট ল'লোঁ, এনেকৈ দিলোঁ। আকৌ এটা দিছোঁ। অকণমান সজাই দিলে খাবলৈ ভাল লাগে। ওপৰত অকণমান মই টমেটো চচ দি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব দেই। এইটো ভাঙি দিছোঁ মই। চাওক ধুনীয়াকৈ ভিতৰখিনিও সিজিছে, চাৰিওফালে লাগি ধৰিছে। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আকৌ লগ পোৱাৰ আশাৰে সকলোকে থেংক ইউ।